আজি হৈছে 31 জুলাই। আজি দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি গ'ল আৰু কেইবাটাও নতুন আঁচনিৰ আবেদন আৰম্ভ হৈ গ'ল। এতিয়া কি আঁচনিৰ নতুনকৈ আবেদন আৰম্ভ হৈ গ'ল আৰু কি 31 জুলাই নতুন আপডেট আহি গ'ল, আপোনালোকে জানি লওক কি গুৰুত্বপূৰ্ণ খবৰ আহি গ'ল। ফাৰ্ষ্ট আঁচনি আহি গৈছে নিযুত মইনা আঁচনি। নিযুত মইনা আঁচনি 6 আগষ্টৰ পৰা আৰু নতুনকৈ আবেদন আৰম্ভ হৈ যাব। যিহেতু আজি 31 জুলাই, ইতিমধ্যে কিন্তু 1 তাৰিখ বা 6 তাৰিখৰ পৰা কিন্তু নতুন আবেদন আৰম্ভ হৈ যাব। আগত কিন্তু 24-25 প্ৰায় 132 কোটি টকা প্ৰদান কৰিছে। এইটো আঁচনি পইচা সকলোৱে লাভ কৰিছে। আপোনালোকে সকলো ডকুমেণ্ট ৰেডি কৰি ৰাখি দিয়ক। 6 আগষ্টত কিন্তু নিযুত মইনা আঁচনিৰ আবেদন আৰম্ভ হৈ যাব। তাৰপিছত আপোনালোকে অনলাইনত আবেদন কৰিব। তাৰপিছত আপোনালোকে নিযুত মইনা আঁচনিৰ পইচাটো লাভ কৰিব। আৰু এটা নতুন আপডেট আহি গৈছে আজি ভোটাৰ ID কাৰ্ডৰ। যিসকলৰ বয়স 18 হৈ গৈছে, এতিয়ালৈকে ভোটত নাম তোলা নাই, ইতিমধ্যে কিন্তু বৰ্তমান NPSP ছাইটটো মুকলি কৰি দিয়া হৈছে। আপোনালোকৰ বয়স যদি 18 হৈছে তেনেহ'লে আপোনালোকে আজিয়ে ভোটাৰ ID কাৰণে আবেদন কৰক। অথবা যদি আপোনালোকৰ ভোটাৰ ID কাৰ্ড আছে, যদি আপোনাৰ ভোটাৰ ID কাৰ্ডটো কাৰেকশ্যন কৰিব বিচাৰে তেনেহ'লে বৰ্তমান ছাইটটো মুকলি কৰি দিছে। আপোনালোকে ভোটাৰ ID কাৰেকশ্যন কৰক বা আপোনাৰ নতুনকৈ ভোটাৰ ID কাৰ্ডৰ নাম তোলক বা ভোটাৰ লিষ্টৰ ফোন নম্বৰ চেঞ্জ কৰক। বৰ্তমান কিন্তু ছাইটটো মুকলি কৰি দিয়া হৈছে। আপোনালোকে অতি সোনকালে ভোটাৰ ID কাৰ্ডত যদি কিবা কাম আছে কৰি ল'ব পাৰে। আৰু নতুন আপডেট আহি গৈছে উচ্ছেদ। এতিয়া কিন্তু আৰু উচ্ছেদ আৰম্ভ হৈ যাব। ধুবুৰী ডিষ্ট্ৰিক্টত আলমগঞ্জ পাৰ্ট 1, পাৰ্ট 2, পাৰ্ট 3, পাৰ্ট 4 আৰু পাৰ্ট 5ত যদি আপোনালোকে ধুবুৰী ডিষ্ট্ৰিক্টৰ হয় আৰু যদি আপোনালোকে আলমগঞ্জৰ হয়, আজি কিন্তু চৰকাৰৰ ফালৰ পৰা নতুন আপডেট আহি গৈছে। সেইটো আপডেট হ'ল এতিয়া আৰু উচ্ছেদ আৰম্ভ হৈ যাব ধুবুৰী ডিষ্ট্ৰিক্টত আলমগঞ্জত। যিবিলাক চৰকাৰৰ খাছ মাটি আছে সেইবিলাকত কিন্তু অতি সোনকালে আৰু উচ্ছেদ আৰম্ভ হৈ যাব। এতিয়াও কিন্তু উচ্ছেদ বন্ধ হোৱা নাই। বৰ্তমান হিমন্ত চৰকাৰে কিন্তু কোন ঠাইত উচ্ছেদ কৰিব বৰ্তমান লিষ্টবিলাক ওলাই আছে। যিবিলাক খাছ মাটি আছে এতিয়া কিন্তু সকলো মাটিতে উচ্ছেদ হ'ব। ধুবুৰী ডিষ্ট্ৰিক্টত আৰু উচ্ছেদ আৰম্ভ হৈ যাব। আৰু আপোনালোকে যদি চৰকাৰী শৌচালয়ৰ কাৰণে অনলাইনত এপ্লিকেশ্যন কৰিছে, আপোনালোকে এতিয়াও শৌচালয়ৰ পইচাটো লাভ কৰা নাই, তেনেহ'লে কিন্তু আপোনালোকে ভেৰিফিকেশ্যন কৰিব লাগিব। যদি আপোনালোকে খালি অনলাইনত আবেদন কৰিছে, আপোনালোকে ভেৰিফিকেশ্যন নকৰে, তেনেহ'লে কিন্তু আপোনালোকে শৌচালয়ৰ পইচাটো লাভ নকৰিব। এতিয়া যিসকলে শৌচালয়ৰ কাৰণে অনলাইনত আবেদন কৰিছে, আপোনালোকে আপোনাৰ পঞ্চায়তত যাই আজি ভেৰিফিকেশ্যন কৰক, নহ'লে কিন্তু আপোনালোকে শৌচালয়ৰ পইচাবিলাক লাভ নকৰিব। ইতিমধ্যে কিন্তু চৰকাৰী শৌচালয়ৰ নতুন আপডেট আহি গৈছে আজি। যিসকলে এতিয়ালৈকে শৌচালয় লাভ কৰা নাই আৰু কিন্তু নতুনকৈ আবেদন আৰম্ভ হৈ গৈছে, আপোনালোকে আজিয়ে শৌচালয়ৰ কাৰণে অনলাইনত আবেদন কৰক নিজৰ মোবাইলৰ পৰা। আৰু যদি আপোনালোকে PM কিষাণৰ পইচা লাভ কৰি আছে, তেনেহ'লে কিন্তু আপোনাৰ কাৰণে এতিয়া ভাল খবৰ আহি গ'ল। এতিয়া কিন্তু আপোনালোকৰ একাউণ্টত 2 আগষ্টত PM কিষাণৰ 20 নম্বৰ কিস্তি সোমাই যাব। যিসকলে PM কিষাণৰ পইচা লাভ কৰি আছে, এতিয়া 20 নম্বৰ কিস্তি লাভ কৰা নাই, সেইসকলৰ কাৰণে ভাল খবৰ আহি গ'ল। আপোনাৰ একাউণ্টত 2 আগষ্টত PM কিষাণৰ 20 নম্বৰ কিস্তি সোমাই যাব 11 বজাত।